মাইনাক স্কুলত থৈ আহিলোঁ। এতিয়া দালি বইল কৰি আছোঁ। দাইলখিনি বইল কৰি চাহ অলপ বনাই ল'লোঁ। ৰাতিপুৱা খালোঁ যেনিবা। এয়া লাল চাহ, গাখীৰ আহি পোৱা দেৰি হয়। 11টা মানতহে আনি দিয়ে গাখীৰ। লাল চাহ লগতে দুটামান আলমণ্ড লৈছোঁ আৰু এয়া মুড়ি লাডু এটা, ইফালে চানা দুটামান লৈছোঁ। এতিয়া চাহখিনি খাই লওঁ। আকৌ দালিখিনি সিজিলে বজাৰত অলপ যাম। কাম অলপ আছে বজাৰত যোৱা। মোৰ মাতটো এতিয়াও ঠিকেই হোৱা নাই, কাহি কাহি মাতটো ভাঙি গৈছে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৱেলকাম বেক টু মাই চেনেল। পুনৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আপোনালোকৰ নিশ্চয় ভালে, আমিও ভালে আছোঁ বৰ্তমান। ভালে আছোঁ মানে মোৰ কাহ চৰ্দি এতিয়াও বৰ্তমান সম্পূৰ্ণকৈ ঠিকেই হোৱা নাই, অলপ অলপ আছে, মাতটো ভাঙি আছে। দালি বইল কৰিছিলোঁ মাইনাক স্কুলত থৈ আহি, দালিখিনি সিজি গ'ল। এতিয়া বৰ্তমান মই বজাৰত যাব ওলাইছোঁ, ৰেডি হ'লোঁ। এতিয়া যাওঁ আৰু বজাৰত যোৱা অলপ কাম আছে। স্কুটিটোত তেল নাই, তেল অলপ ভৰাই আনোগৈ আৰু বাবুৰ কপি আনিব লাগে, কপি আনোগৈ। তাৰপিছত চব্জি অলপ ল'ম, এনেকৈ কিবা কিবি অলপ ল'বলগীয়া আছে, লৈ আহোঁগৈ। ব'লক তেনেহ'লে এতিয়া গৈ থাকোঁ।
হৈ গ'ল চব্জিখিনি, চব্জি মানে মাংসখিনি হৈ গ'ল। অকণমান